নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু মোলৈ এটা কমেণ্ট আহিছিল যে ৰিয়ান পৰাগক আহিবলগীয়া IPLত তেখেতক টীমৰ পৰা বাহিৰ কৰিব নেকি ৰাজস্থান ৰয়েলছে। সেই বিষয়ে আজি ভিডিঅ'টোৰ আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, ৰিয়ান পৰাগক 2022 চনৰ আহিবলগীয়া যি IPLত তেখেতক বাহিৰ কৰাৰ কোনো সম্ভাৱনা নাই বুলি মই ক'ম, কিয়নো এই 2021 চনৰ তেখেতে যি মাত্ৰ 7খন মেচ হৈছিল, তেখেতৰ যি প্ৰদৰ্শন বহুত 2020 চনতকৈ অধিক উন্নত আছিল, কিয়নো তেখেতে 7খন মেচত 78 ৰান মাৰিবলৈ সক্ষম হৈছে আৰু তেখেতে উইকেটো এটা লাভ কৰিছে, যাৰ উইকেটটো হৈছে ক্ৰিছ গেলৰ। আৰু আমি যদি ফিল্ডিঙৰ কথা ক'বলৈ যাওঁ, তেখেতে ফিল্ডিঙতো অধিক ভাল ফিল্ডিং কৰিছে বুলি মই ক'ম। আৰু সেইবাবে তেখেতক 2022 চনত তেখেতক টীমৰ পৰা বাহিৰ কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।